নমস্কাৰ মৰমৰ ছাত্ৰ ছাত্ৰীসকল, আজি আমি পঞ্চমমান শ্ৰেণীৰ ভগ্নাংশ নামৰ পাঠটো আলোচনা কৰিবলৈ ওলাইছোঁ। পঞ্চম শ্ৰেণীৰ আজিৰ বিষয়বস্তুটো হৈছে ভগ্নাংশ। এতিয়া ভগ্নাংশটো আলোচনা কৰাৰ আগতে ভগ্নাংশটো কি, ভগ্নাংশৰ বিষয়ে আমি বিতং আলোচনা কৰিবৰ বাবে এইদৰে আমি ছবিখনলৈ চাওঁ। এতিয়া প্ৰথমতে আমি ছবিখনলৈ চাওঁ, ভগ্নাংশ কি তেতিয়া বুজি পাম আমি। এতিয়া কথা হ'ল, মই ইয়াতে এই ব্লেকবোৰ্ডখনত তিনিটা ছবি আঁকি থৈছোঁ। প্ৰথম ছবিটোত ক নম্বৰ ছবিটোত এটা ছবি আঁকিছোঁ, এটা ঘূৰণীয়া বৃত্ত, আৰু দ্বিতীয় ছবিটোত এটা বৃত্ত আঁকিছোঁ। এটা কথা মনত ৰাখিবা যে এই বৃত্তটো সমান বুলি ধৰিবা। এটাই বৃত্ত আঁকিছোঁ, তিনি জেগাত আঁকিছোঁ। ক নম্বৰত এটা ছবি আঁকিছোঁ, বৃত্ত ছবি। এই বৃত্ত ছবিটোক মই দুই ভাগ কৰি এভাগত ৰং দিছোঁ। ঠিক সেইদৰে এই খ নম্বৰ চিত্ৰটোত মই বৃত্তটোক চাৰিটা অংশত ভাগ কৰিছোঁ, তাৰে দুটা অংশত ৰং দিছোঁ। একেদৰে ৩ নম্বৰ ছবিটোত, গ নম্বৰ ছবিটোত মই একেটা বৃত্ত আঁকি ৮ ভাগ কৰি 4 অংশত ৰং দিছোঁ। ইয়াৰ অৰ্থটো তোমালোকে বুজি ল'বা এনেদৰে যে এই যে ছবিটো আছে, ঘূৰণীয়া ছবিটো আছে, এই ছবিটোক আমি সমানে ভাগ কৰিছোঁ। ইয়াতে সমানে দুভাগ কৰিছোঁ, ইয়াত সমানে 4টা ভাগ কৰিছোঁ, ইয়াতে সমানে 8টা ভাগ কৰিছোঁ। তাৰ পৰা 2 ভাগৰ 1 ভাগ লৈছোঁ, ইয়াতে 4 ভাগৰ 2 ভাগ লৈছোঁ, আৰু ইয়াতে 8 ভাগৰ 4 ভাগ লৈছোঁ। এইদৰে যিবোৰ আমি সংখ্যা বা ৰাশি পালোঁ, এই ৰাশিবোৰেই হৈছে ভগ্নাংশ। এতিয়া ভগ্নাংশ মানে হৈছে ভগ্ন অংশ। ভগ্ন মানে হ'ল ভগা বা ভাঙি দিয়া, অংশ মানে অংশ মানে ভাগ। গতিকে আমি কি পাওঁ যে কোনো এটা বস্তুৰ সমানে ভাগ কৰি লোৱা অংশবিলাকে হৈছে ভগ্নাংশ। কোনো বস্তু সমানে ভাগ কৰিব লাগিব। গতিকে আমি দেখা পালোঁ যে ভগ্নাংশ মানে হ'ল ভাগ কৰি লোৱা অংশবোৰ। এতিয়া প্ৰথম ছবিটোত আমি পাইছোঁ 2 ভাগৰ 1 অংশ, মানে 2টা ভাগ কৰি এটা ভাগ লৈছোঁ। দ্বিতীয় ছবিটোত 4 ভাগৰ 2 ভাগ, তৃতীয় ছবিটোত 8 ভাগৰ 4 ভাগ। এই যে আমি লিখিলোঁ 2 ভাগৰ 1, তাৰপিছত আমি লিখিলোঁ 4 ভাগৰ 2, তাৰপিছত আমি লিখিলোঁ 8 ভাগৰ 4। এইবিলাকে হৈছে ভগ্নাংশ। এতিয়া ভগ্নাংশৰ তাৰমানে কি হ'ল, ভগ্নাংশৰ দুটা অংশ থাকে। ওপৰত এটা থাকে, ইয়াৰ নাম হৈছে লব আৰু ইয়াৰ নাম হৈছে হৰ। গতিকে ভগ্নাংশত আমি কি পাম, দুটা অংশ পাম, এটা পাম লব, এটা পাম হৰ। এতিয়া আমি এটা বেলেগ কথালৈ আহোঁ। এতিয়া গণিতত আমি ভগ্নাংশৰ ধাৰণাটো এইদৰে ল'ব পাৰোঁ। এটা বৃত্তাকাৰ বস্তু সমানে ভাগ কৰি লৈছোঁ। এতিয়া আমি এটা বেলেগ কথালৈ আহোঁ যে যদি অংশবোৰ সমান নহয় তেতিয়া ভগ্নাংশ হ'ব নহয়। ধৰা তোমালোকে সদায় দেখি থকা এটা বস্তুৰ কথা কওঁ মই। তুমি সদায় দেখি থকা এটা বস্তুৰ কথা কওঁ, সদায় দেখি থকা, আমি ব্যৱহাৰ কৰি পোৱা, তোমালোকে ইতিমধ্যে দেখা পাইছা, নিজেও বনাই পাইছা, সেইটো হৈছে চিলা। চিলাৰ ছবিটোলৈ চাবা। চিলাৰ ছবিটো কেনেকুৱা, আমি এটা কাঁইট যে বনাওঁ, এই কাঁইটটো বনালে এনেকুৱাকৈ বনাওঁ, আৰু মাজেৰে আমি এনেকৈ দিলোঁ। এতিয়া এই চিলাটোক মই কি কৰিলোঁ, এই চিলাটোক 1, 2, 3, 4টা অংশত ভাগ কৰিলোঁ, আৰু দেখিলোঁ যে ইয়াৰ কোনোটো অংশই এই চিলাটোৰ কোনোটো অংশই সমান নহয়, একে সমান নহয়। যেতিয়া একে সমান নহ'ব, তেতিয়া যদি মই 4 ভাগৰ এই চিলাটোৰ পৰা যদি মই 4 ভাগৰ 1 ভাগো লওঁ, এইখিনি ৰং কৰোঁ, 4 ভাগৰ 1 অংশ যদি লওঁ, তেতিয়া এইটো ভগ্নাংশ নহ'ব। ভগ্নাংশ নহ'ব। কাৰণ কিয়নো এইটোত অংশবিলাক সমান নহ'ল। গতিকে আমি গণিতত এইটো মনত ৰাখিব লাগিব, পঞ্চমমান শ্ৰেণীৰ পৰাই মনত ৰাখিব লাগিব যে ভগ্নাংশ হ'ব লাগিলে অংশবোৰ সমান ভাগত বিভক্ত হ'ব লাগিব। তাৰপিছতে আমি যিটো শিকিছিলোঁ বৃত্তটোত কিয় হৈছিলে, কাৰণ বৃত্তটোত 4টা অংশ কি আছিলে, সমান আছিলে, অংশবিলাক সমান আছিলে। সেইটোৱে আমাৰ প্ৰধান কথা। এতিয়া আমি আহোঁ সমমান ভগ্নাংশ বা সমতুল্য ভগ্নাংশ কি, সেইটো কথালৈ আহোঁ। সমমান ভগ্নাংশ বা সমতুল্য ভগ্নাংশ মানে হ'ল কোনো ভগ্নাংশৰ একে মান বিশিষ্ট ভগ্নাংশবোৰে হৈছে সমমান ভগ্নাংশ। সমতুল্য ভগ্নাংশ।
সমতুল্য ভগ্নাংশ মানে কি চাবা, ধৰা আমি প্ৰথম ছবিটো লৈছিলোঁ এইটো ছবি আৰু একেটা ছবিয়ে ল'লোঁ, একে সমান ছবি, একেটা ছবিয়ে বুলি ধৰি লোৱা। এতিয়া প্ৰথমতে আমি কি কৰিছিলোঁ, ছবিটো দুই ভাগ কৰি এভাগ লৈছিলোঁ, দ্বিতীয়বাৰত আমি ছবিটো 4 ভাগ কৰি দুভাগ লৈছিলোঁ। ক আৰু খ নম্বৰ ছবি দুটালৈ মন কৰিবা, এইটো আমি 4 ভাগ লৈ দুভাগ লৈছিলোঁ। এতিয়া ছবি দুটালৈ চালেই গম পাবা, ছবি দুটালৈ মন কৰিলে গম পাবা যে এই 2 ভাগৰ 1 লওঁতে এই যিখিনি অংশ আৰু 4 ভাগৰ 2 লওঁতে এই যিখিনি অংশ, দুটা ছবিৰে কি হ'ল, এই যিখিনি অংশ আৰু ইয়াৰ এই যিখিনি অংশ সমান। আমি একেটা ছবি বুলি ধৰি ল'ব লাগিব। একেটা ছবি হ'লে দেখা পালোঁ যে 2 ভাগৰ 1 অংশৰ যিটো অংশ 4 ভাগৰ 2 অংশৰ যিটো অংশ এইটো সমান হৈছে। 4টা ভাগ কৰোঁতেও এই 2 ভাগৰ 1 ভাগ লওঁতে যিমান হৈছিল 4 ভাগৰ 2 ভাগ লওঁতে একে সমান হয়। তাৰমানে ইয়াৰ পৰা আমি কি বুজি পাইছোঁ যে 2 ভাগৰ 1ৰ সমতুল্য ভগ্নাংশটো হৈছে 4 ভাগৰ 2। এইদৰে আমি ছবিৰ সহায়ত বুজিব পাৰোঁ। এতিয়া আমি ছবিৰ সহায়ত নুবুজি পূৰণ কৰি কেনেকৈ সমতুল্য ভগ্নাংশ উলিয়াব পাৰি। ইতিমধ্যে তোমালোকে পূৰণৰ ধাৰণাটো বুজি পোৱাই। গতিকে পূৰণেৰে কেনেকৈ সমতুল্য ভগ্নাংশ উলিয়াব পাৰি তাৰে এটা মই সহজ উপায় তোমালোকক বুজাই দিছোঁ। উপায়টো কেনেকুৱা, ধৰা হ'ল আমাৰ ভগ্নাংশবিলাক এইবিলাক 2 ভাগৰ 1, 3 ভাগৰ 2, এইবিলাক হ'ল ভগ্নাংশ, 4 ভাগৰ 3, এইবিলাক ভগ্নাংশ। এতিয়া যদি আমি 2 ভাগৰ 1টো বা 3 ভাগৰ 2 বা 4 ভাগৰ 3 সমতুল্য ভগ্নাংশ উলিয়াব লাগে 2 ভাগৰ 1, তেতিয়া আমি কি কৰিব লাগিব, তেতিয়া আমি এনেকুৱা কৰিব লাগিব যাতে ইয়াৰ হৰ আৰু লবক একে সংখ্যাৰে পূৰণ কৰা হয়। যদি লবক তুমি 2ৰে পূৰণ কৰা, আমি আগৰ ছবিটো লৈ আহিলোঁ, তেতিয়া এইটো 2ৰে পূৰণ কৰিব লাগিব। অৰ্থাৎ 1 দুগুণে 2, 2 দুগুণে 4। অৰ্থাৎ এই প্ৰথম যিটো ভগ্নাংশ আছিল 2 ভাগৰ 1, 2 ভাগৰ 1ৰ সমতুল্য ভগ্নাংশ হ'ল 4 ভাগৰ 2। সেইদৰে যদি আমি বেলেগ এটা ল'লোঁ, বেলেগ এটা ভগ্নাংশ লওঁ 3 ভাগৰ 2, ইয়াক যদি আমি 3ৰে ইনটু কৰোঁ, ইয়াকো 3ৰে ইনটু কৰিব লাগিব, তেতিয়া কি হ'ব, 3 3 গুণে 9, 3 দুগুণে 6। অৰ্থাৎ 3 ভাগৰ 2ৰ সমতুল্য ভগ্নাংশ হ'ব 9 ভাগৰ 6। অৱশ্যে তোমালোকে আৰু কৰিব পাৰিবা, এইটোক মই 2ৰে পূৰণ কৰিছোঁ, এটা ওলাইছে। যদি তুমি বেলেগ এটা সংখ্যাৰে পূৰণ কৰা, ধৰা হ'ল তুমি 3ৰে পূৰণ কৰিলা, ইয়াতে 3 দুগুণে 6 হ'ব, ইয়াতে 1 3 গুণ 3 হ'ব, তেতিয়া কি হ'ব যে 2 ভাগৰ 1ৰ আৰু এটা সমতুল্য ভগ্নাংশ উলিয়াই যাব 6 ভাগৰ 3। সেইদৰে আৰু যদি তুমি সংখ্যা বঢ়াই গৈ থাকা, এনেকুৱাকৈ সমতুল্য ভগ্নাংশ ক্ৰমান্বয়ে আগবাঢ়ি থাকিব। সেইদৰে 3 ভাগৰ 2টো একেধৰণে কৰি যাই থাকিব পাৰি। ইয়াতে 3 দিছা, তুমি ওপৰতো 3 দিছা, 4ৰে ইনটু কৰিব পাৰা, 5ৰে ইনটু কৰিব পাৰা। অৰ্থাৎ হৰ আৰু লবক একে সংখ্যাৰে পূৰণ কৰি সমতুল্য ভগ্নাংশ গঠন কৰিব পাৰি। গতিকে আজি আমাৰ পঞ্চম শ্ৰেণীৰ ভগ্নাংশ নামৰ এই যিটো চেপ্টাৰ, এই চেপ্টাৰত কেৱল আমি কি ভগ্নাংশ কি, ভগ্নাংশ মানে কি আৰু সমতুল্য ভগ্নাংশ কি, সেই কথাটোৰ অলপ থুলমূল আইডিয়া এটা আমাৰ হৈ গ'ল। এতিয়া আমাৰ আহিলে দশমিক ভগ্নাংশ কি, দশমিক ভগ্নাংশ মানে কি, সেইটো অলপ থুলমূলভাৱে আমি আলোচনা কৰোঁ। দশমিক ভগ্নাংশ হ'ল, ইতিমধ্যে আমি ভগ্নাংশৰ বিষয়ে গম পালোঁ যে ভগ্নাংশৰ দুটা অংশ থাকে, এটা হৈছে হৰ, এটা হৈছে লব। গতিকে হৰ আৰু লব এই দুটাই হয়, এই অংশ দুটাৰে ভগ্নাংশ সৃষ্টি হয়। হৰ আৰু লব লাগে। আমি কি কৰিম এতিয়া, আমি শিকিব যাই থকা কথাটো হৈছে দশমিক ভগ্নাংশ, এইটো শিকিম। এতিয়া এইটো শিকিবলৈ যাওঁতে কি হ'ব, হৰ আৰু লবৰ হৰটো আমি বেছিকৈ মন দিব লাগিব। হৰ মানে যিবিলাক ভগ্নাংশৰ হৰ হিচাপে তুমি 10 পাবা, 100 পাবা, 1000 পাবা বা 1 অযুত বা 10,000 পাবা, 1 10 100 1000 অযুত। গতিকে কি হ'ল, যেতিয়া আমি কোনো ভগ্নাংশৰ হৰ হিচাপে 10, 100, 1000, 10,000 এইবিলাক ৰাশি পাওঁ, অৰ্থাৎ 10 বা 10ৰ গুণিতকবিলাক পাওঁ, বাঢ়ি যোৱাবিলাক পাওঁ, তেতিয়া সেই ভগ্নাংশবিলাকক কি বুলি ক'ম, দশমিক ভগ্নাংশ। এতিয়া ইয়াতে আমি লব হিচাপে যেনিবা ইয়াতে 2 দিলোঁ, ইয়াতে যেনিবা 33 দিলোঁ, ইয়াতে 424 দিলোঁ, ইয়াতে যেনিবা 645,2 দিলোঁ। এনেধৰণে আমি দশমিক ভগ্নাংশ বুজিব পাৰোঁ। অৰ্থাৎ যিবিলাক ভগ্নাংশৰ হৰ হিচাপে 10, 100, 1000 আৰু 10,000 এনেকুৱা 10ৰ গুণিতকবিলাক পোৱা যায় হৰ হিচাপে, সেইবিলাকে হৈছে দশমিক ভগ্নাংশ। আৰু দশমিক ভগ্নাংশবিলাকক আমি দশমিকত কেনেকৈ লিখিম, এতিয়া ধৰা হ'ল আমি এইটো দশমিকত লিখিব লাগে। এইটো দশমিকত লিখিলে কি হ'ব, ইয়াত 1ৰ পিছত এটা শূন্য আছে, অৰ্থাৎ
1ৰ পিছত এটা শূন্য মানে 10 তেতিয়া আমি কি কৰিম লবটো প্ৰথমতে লিখি ল'ম সবৰে লবটো লিখি ল'লোঁ লবটো লিখি লোৱাৰ পিছত আমি সোঁফালৰ পৰা দশমিক সংখ্যা বহুৱাম অৰ্থাৎ এককৰ ঘৰৰ পৰা যেনেকৈ হিচাপ কৰে তেনেকৈ সোঁফালৰ পৰা হিচাপ কৰিম ইয়াতে যদি এটা শূন্য থাকে তেতিয়া আমাৰ যিটো দশমিক হ'ব 11ৰ পিছত হ'ব অৰ্থাৎ ইফালৰ পৰা 11ৰ পিছত দশমিক আৰু ইয়াত এটা তুমি শূন্য লগাই দিব পাৰা অৰ্থাৎ 0.2 তাত 10/2 আমি এনেদৰে লিখিব পাৰোঁ 33/100 সেইদৰে 33টো লিখি ল'বা 33টো লিখি ল'লোঁ ইফালৰ পৰা হিচাপ কৰিবা 1 2 ইয়াতে দশমিকটো দি দিলোঁ অৰ্থাৎ 100/33 মানে হ'ল 0.33 এইদৰে আমি আগুৱাই যাই থাকিম ইয়াত তিনিটা আছে 3 ঘৰ পিছত দশমিকটো হ'ব 1 ঘৰ 2 ঘৰ 3 ঘৰ মানে ইয়াতে 4 2 4 হ'ব 1 ঘৰ 2 ঘৰ 3 ঘৰ পিছত দশমিক দিবা ইয়াত এটা শূন্য বহাই দিব পাৰি এইদৰে আমি দশমিক ভগ্নাংশবিলাক দশমিকত এনেকৈ প্ৰকাশ কৰিব পাৰোঁ আজিলৈ আমি ভগ্নাংশ কি তাৰপিছত সমতুল্য ভগ্নাংশ মানে কি আৰু দশমিক ভগ্নাংশ মানে কি এই কথাকেইটাৰ ওপৰতে আলোচনা কৰিলোঁ ইয়াৰ আমাৰ পৰৱৰ্তী পাঠত দশমিক ভগ্নাংশবিলাকৰ স্থানাংক মান বা স্থানীয় মানৰ বিষয়ে বিশদভাৱে আলোচনা কৰিম আজিৰ পাঠটো ইমানতে সামৰিছোঁ তোমালোকে ইমানতে সামৰাৰ আগতে তোমালোকৰ এটা কথা কৈ লওঁ মই ঘৰৰ কাম দুটা দিছোঁ এই ঘৰৰ কাম দুটা লিখি লোৱা এটা দিলোঁ যে প্ৰথমতে আমি শিকাইছিলোঁ ভগ্নাংশ শিকাওঁতে আমি কি কৰিছিলোঁ বস্তু এটা ৰং কৰিছিলোঁ গতিকে এইটো দিলোঁ যে ৰং কৰা অংশবিলাক ভগ্নাংশত লিখা এইটো হ'ল প্ৰশ্নটো এতিয়া ইয়াতে মই দুটা দিছোঁ 1 নম্বৰ কটো দিছোঁ যে এটা এনেকুৱা চতুৰ্ভুজ মানে আমি এইটো আয়ত বুলি কওঁ আচলতে এইটো আয়ত এই আয়তটোক মই 4টা ভাগত ভাগ কৰিলোঁ 1 2 3 4টা সমান হ'ব লাগিব কিন্তু ভাগবিলাক মই প্ৰথমতে কৈছোঁ যিহেতু সমান হ'ব লাগিব ভাগবিলাক ভগ্নাংশ হ'ব লাগিলে এনেকৈ 4টা ভাগ কৰিলোঁ তাৰে মই এটা ভাগত এনেকৈ ৰং দিলোঁ এতিয়া তুমি উত্তৰ লিখিব লাগে এইটো ভগ্নাংশত লিখিব লাগে 4 ভাগৰ কিমানত দিলোঁ তাৰপিছত নেক্সট মই আকৌ বৃত্তটোকে যেনিবা আঁকি দিলোঁ বৃত্তটো মই এবাৰ এনেকুৱা 8টা ভাগ কৰিলোঁ ইয়াৰে মই 2টা অংশত ৰং দিলোঁ এইটো উত্তৰ লিখিবা কিমান ভাগৰ কিমান অংশত আমি ৰং দিলোঁ যিমান অংশ টোটেল যিমান অংশ হ'ব সেইটো হৰ হ'ব আৰু যিমানৰ ৰং দিলোঁ সেইটো ওপৰত লব হিচাপে হ'ব এইদৰে তুমি ৰং কৰা অংশখিনি ভগ্নাংশত লিখিবা সেকেন্ডটো তুমি লিখা দ্বিতীয় প্ৰশ্নটো আছিলে আমাৰ সমতুল্য ভগ্নাংশৰ ওপৰত আমি ধাৰণাটো দিছিলোঁ গতিকে সমতুল্য ভগ্নাংশৰ ওপৰত ধাৰণাটোৰ ওপৰত দুটা অংক কৰা সমতুল্য ভগ্নাংশ তিনিটাকৈ লিখা সমতুল্য ভগ্নাংশ তিনিটাকৈ লিখা কটো লিখিবা 3/2 তিনিটা লিখিবা এইটো পূৰণ কৰা যিটো নিয়ম আছিল আমাৰ সেই নিয়মটোৰে কৰিবা তাৰপিছত খটো লিখা 5/3 5/3ৰো তিনিটা সমতুল্য ভগ্নাংশ লিখিবা এইখিনি তোমালোকে হৰত কৰিবা আৰু যদি কিবা বুজি নোপোৱা তোমালোকৰ মা দেউতাক সুধিবা মা দেউতাক ইয়াৰ বিষয়ে অকণমান সুধিবা আৰু পাঠটো যদি কিবা আখৰ ৰৈ গ'ল তেনেহ'লে তোমালোকে পৰৱৰ্তী সময়ত আমাৰ বিদ্যালয়ত আমাক সুধিব পাৰিবা আমি ভালদৰে ধুনীয়াকৈ বুজাই দিম এতিয়া আজিলৈ ইমানতে সামৰিছোঁ পৰৱৰ্তী পাঠত দশমিক ভগ্নাংশৰ স্থানীয় মানৰ বিষয়ে আমি বিশদভাৱে আলোচনা কৰিম নমস্কাৰ